নমস্কাৰ, মই পদ্মটো। আজি মই আপোনালোকৰ আগত সুৰেৰে শুনা আমি সৰুকালৰ স্কুলত পঢ়ি অহা কুঁহিপাতখনৰ দুটা কবিতা আপোনালোকৰ আগত শুনাব বিচাৰিছোঁ। তো ইয়াত যদি কিবা ভুল ভ্ৰান্তি হয় তেন্তে ক্ষমা কৰিব, আৰু ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব। শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, ঠিক আছে? তো আমাৰ কুঁহিপাতৰ আজি আপোনাৰ পাঠ আৰু লগতে আপোনাৰ ব্যাখ্যা হ'ব। কৃষ্ণ। তো মই আপোনালোকৰ আগত পাঠভাগ পঢ়িব লৈছোঁ। ইয়াৰ তত্ত্বটো চাব দেই, ইয়াৰ অৰ্থ তত্ত্ব চাব, তেওঁ কি কৈ গৈছে হা। হলু উঠিল ককৌ গছত লগাই সদমদ, যৌকে সৰিল নিয় হল জল জপ। চাওক, এই কম খা কথা কৈ গৈছে। আপুনি ভাবি চাওক, কম খা কথা লিখি গৈছে। আমি ন মনুষ্যই ক'ত বুজি পাওঁ? আমি ন মনুষ্যই বুজি নাপাওঁ। চাওক, এতিয়া হলৌটো গছত উঠিলে, উঠি তাত লগাই সদৌ মদৌ। কিয় সদৌ মদৌ লগাইছে? কম দূৰলৈকে ভাবিছেনে তেৰা? যৌকৈ সৰিল নিয় হল জলৌ জপ। সেইষাৰ এষাৰ কম লিখিছে তেওঁ, ভাবি চাওকচোন। এতিয়া হলৌটো আপোনাৰ গছত উঠিলে, ভাবি চাওক, হলৌ বান্দৰটো গছত উঠিলে, কিন্তু লগাই সদৌ মদৌ। কিয় সদৌ মদৌ লগাইছে সেইটো ভাবি চাইছিল? তাৰমানে সি গছত উঠিলে ঠিকেই, কিন্তু গছত বৰলৰ বাঁহ এটা আছিলে, দেখা নাপালে, সি উঠি গ'ল। কিন্তু যেতিয়াই তাৰ পালে বৰলে কামুৰিলে, তাত সদৌ মদৌ লগাই দিছে। তো কি হৈছে? ওপৰৰ পৰা নিয়ৰ সৰি পৰিছে। সেইখিনিকে আমাৰ ন মনুষ্যৰ লগত মিলাইছে। ন মনুষ্যৰ লগত কেনেকে মিলাইছে? হলৌ বান্দৰ যেনেকে বৰলৰ বাঁহটো নেদেখাকে গছত উঠি গ'ল, ঠিক তেনেকুৱা আমাৰ ন মনুষ্যসকলে কি কয়, কিছুমান বস্তু জানে, যেনেকে ধৰি লওক আপোনাৰ ফেচবুক, হোৱাটছআপ, ধন টকা পইচা, মায়া মোহ, বহুত বস্তু পায়, বহুত বস্তু, গাড়ী সম্পত্তি, বহুত বস্তু পাই কৈ কি কয়, সেইখিনি যশস্যা সেইখিনি লৈ তেওঁলোক ওপৰলৈ উঠি গুচি যায়গৈ, ঠিক আছে? কিন্তু তেওঁলোকে নাজানে, তেওঁলোকৰ ওপৰত যেনেকে এতিয়া ফেচবুক, হোৱাটছআপ যদি কোনোবাই জানে, অৰ্থাৎ তেওঁতকৈ জানা এজন মানুহ থাকে, অৰ্থাৎ মাইকী বাপেকি কোনোবা ককাই ভাই থাকে, তো তেওঁলোকৰ গালি শুনিব লাগে। তো কি হয়, যেতিয়া তলত পৰেহি, ঠিক আছে, তলত যৌকে সৰিল নিয় হল হলৌ জপ, তলত যেতিয়া পৰে তেতিয়া লপা থপা খায়, অৰ্থাৎ তেওঁতকৈ ডাঙৰজনে মাৰে। পাৰ চৰাই উৰি গ'ল পালে নদী পাৰ, ঘৰৰ মুধত পৰি থাকিল গোটেই শুকুবাৰ। এতিয়া তাকে কৈছে, পাৰ চৰাই উৰি গ'ল পালে নদী পাৰ, অৰ্থাৎ টকা পইচা মূল সাৰ সম্পত্তি যি আছিল সকলো লৈ গুচি গ'লগৈ। ঘৰৰ পৰা আইনে হওক, পুলিচেই হওক বা ইনকম টেক্সে লৈ গুচি গ'লগৈ, ঠিক আছে? ঘৰৰ মুধত পৰি থাকিল গোটেই শুকুবাৰ, অৰ্থাৎ যিকেইজন আহিছিলে তেওঁলোকৰ ঘৰত আপোনাৰ তালাচী কৰিবলৈ বা ইনকম টেক্স ডিপাৰ্টমেণ্টৰ আয়কৰ বিভাগ যিখিনি, গোটেই শুকুবাৰলৈকে, অৰ্থাৎ এসপ্তাহ তেওঁলোকৰ ঘৰত বহি থাকিলে। এসপ্তাহ তেওঁলোকৰ ঘৰত পুৰা তালাচী কৰি মেলি লৈ গুচি গ'ল। সেইটো তেওঁ দুখ কৰিছে আৰু তেওঁ অন্তৰ ফালৰ পৰা কৈছে, ঠিক আছে? তাৰ পিছৰখিনি আপুনি শুনিব দেই। এতিয়া তেওঁ একদম মানে ঈশ্বৰৰ ওচৰ চাপিব, আৰু এতিয়া পুণ্য ঘৰত যাব। তেওঁ মানে পাপ এই সকলো ত্যাগ কৰি এতিয়া ঈশ্বৰৰ ওচৰত আহিছে। নাৰবাত পাভ মাছ আৰু এটা কাছ, 12 টকাত কিনি আনি কিয় বাৰু নাচ কুঁহিপাত। কৃষ্ণ। এতিয়া চাওক, নাৰবাত পাভ মাছ আৰু এটা কাছ, অৰ্থাৎ তেওঁ বজাৰৰ পৰা নাৰবাত পাভ মাছ কিনি আনিছে। তেওঁ গম পাইছে যে এনেকে কৰিলে নহ'ব, মই যিখিনি পাপ কৰিলে সেইখিনি পুণ্য কৰিবৰ কাৰণে কি কৰিব লাগিব, মই এটা ভোজ ভাত দিব লাগিব। তো ভোজ ভাত দিবলৈ মাছ মাংস কিবা এটা লাগিব। তো তেওঁ কেইবাবিধো বস্তু দ্ৰব্য ৰাইজক দিবৰ কাৰণে, 10জনক খুৱাবৰ কাৰণে যুগুত কৰিছে। তাৰে মাজত দেখিছে নাৰবাত পাভ মাছ, নাৰ মাছো আছে, পাভ মাছো আছে, লগতে কাছও দিছে। কাছ কিহৰ কাৰণে দিছে? মানুহে আজিকালি দেখা নাপায়। খাহী মাংস, আপোনাৰ কি বুলি কয় ব্ৰইলাৰ মাংস, এইবিলাক সকলোৱে পায়, কিন্তু আপোনাৰ কাছটো দেখা নাপায়।
ঠিক আছে সেইকাৰণে তেওঁ কাছ এটা আনিছে ৰাইজে খাই তৃপ্তি পাব অলপ ভালকৈ আশীৰ্বাদটো দিব ঠিক আছে 12 টকাত কিনি আনি কিয় বাৰু নাচ এই 12 টকাটো এটা মানে আপোনাৰ ধৰিবলৈ এটা হেৰি দিছে ঠিক আছে আমাৰ মানে ন মনুষ্যই বুজাৰ কাৰণে এটা সহজ মানে এটা টকা আৰু মূল্য এটা দিছে সেই মূল্যটো দি কিনি আনিছে এতিয়া সকলোকে খোৱালে তেওঁ ভাবিলে মোৰ অলপ পুণ্য হ'ব তেতিয়া কি কৈছে তেওঁ ফূৰ্তিতে নাচিছে লাষ্টত কৈছে 12 টকাত কিনি আনি কিয় বাৰু নাচ অৰ্থাৎ তেওঁ 12 টকাত কিনি আনি এতিয়া ফূৰ্তিত 10জনক খুৱাইছে তেওঁ মনত তৃপ্তি পাইছে তেওঁ আত্মাই তৃপ্তি পাইছে তেওঁ ঈশ্বৰৰ ওচৰত যাব পাৰিব সেইকাৰণে ফূৰ্তিতে তেওঁ নাচিছে দেখিছে কমখিনি আমাৰ ঈশ্বৰ হৈছে আমাৰ ন মনুষ্যই সেইকাৰণে বুজি পাব লাগে বুজিছে অলপ বুজি পালে ভাল তো এইখিনিকে মই আজি সামৰিলোঁ নেক্সট আপোনাৰ পুথিভাগ কালিলৈ মেলিম তো কেনেকুৱা লাগিলে আপোনালোকে নিশ্চয় জনাব জয় কুঁহিপাত লাইক কৰিব শ্বেয়াৰ কৰিব কৃষ্ণ জয় কুঁহিপাত জয় কৃষ্ণ